ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় শুনিছে এইচএছ আৰু এইচএছএলচিৰ ৰিজাল্ট 30 জুলাইত হাইস্কুল শিক্ষান্ত হাই মাদ্ৰাছা আৰু 31 জুলাইত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব। সেবাৰ বৈঠকত লোৱা এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে কৃতপক্ষই। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলতে। 30 জুলাইত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। সেবাৰ বৈঠকত লোৱা এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে কৃতপক্ষই। হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ আৰু হাই মাদ্ৰাছাৰ ফলাফল 31 জুলাইৰ পূৰ্বে ফলাফল ঘোষণা কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশ দিছিল সেবাক। সেই অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰে সেবাই। শিক্ষাৰ্থীসকলে SMS যোগে আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ সেবাৰ তৰফৰ পৰা PDF ৰূপ পঠিওৱাই ৰিজাল্ট শ্বিট এই ফলাফল লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। তো ফ্ৰেণ্ডছ এতিয়া আপোনালোকক দেখুৱাম আপোনালোকৰ ৰিজাল্টটো কেনেকুৱা কি ৱেবছাইটত গৈ চেক কৰিব পাৰিব আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে। ফ্ৰেণ্ডছ এতিয়া আপোনালোকক দেখুৱাম আপোনালোকে কোনকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আৰু লগতে কোৱা হৈছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা 31 জুলাইত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। 31 জুলাইৰ পুৱা 9 বজাৰ পৰাই শিক্ষা সংসদৰ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। ইয়াৰ উপৰি প্ৰতিখন শিক্ষানুষ্ঠানলৈ সংসদে প্ৰেৰণ কৰিব ফলাফলসমূহ। ফ্ৰেণ্ডছ আপোনালোকে যিকেইটা ৱেবছাইটত আপোনালোকৰ ৰিজাল্টটো চেক কৰিব সেই ৱেবছাইটকেইটা প্ৰথম ৱেবছাইট যিটো হৈছে www.assamresult.in আৰু ইয়াৰ পিছত হৈছে www.anycareer.com আৰু ইয়াৰ পিছত হৈছে www.ahsecasam.gov.in ইয়াৰ পিছত হৈছে www.assamjobalert.com ইয়াৰ পিছত হৈছে www.schools9.com। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে যে 4-5টা ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আৰু লগতে কোৱা হৈছে যে এই ৱেবছাইট কেইটাৰ পৰা শিক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব নিজৰ মাৰ্কশ্বিট। উচ্চতৰ মাধ্যমিকৰ এই মুঠ 2,49,812 গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব। ইয়াৰ ভিতৰত 38,430 গৰাকী বিজ্ঞান আৰু 1,51,855 গৰাকী কলা আৰু 18,443 গৰাকী বাণিজ্য শাখাৰ শিক্ষাৰ্থী। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকে কেনেকুৱা ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে সকলোৰে আগত ন'টিফিকেশ্যন পায় আৰু সেই ভিডিঅ'বোৰ আপোনালোকে চাই থাকে।